এটা পিকনিকৰ কাৰণে ওলাইছোঁ এইবিলাক চব। তো আজি লাষ্ট ছানডে 25-ৰ। তো যাত্ৰা আৰম্ভ কৰোঁ। গৈ থাকোঁ আগলৈ বাৰু। আৰম্ভ যাত্ৰা। কি সুন্দৰ ভিউ গৈ আছোঁ আমি এতিয়া পিকনিক স্পটলৈ। প্ৰায় আহিলোঁ 5-6 কিলোমিটাৰমান। ৰ'বা বা এনেকুৱা পাহাৰৰ মাজে মাজে আহি আছোঁ। প্ৰায় 1 ঘণ্টা আহিলোঁ আৰু অকণমান আছে মানুহ সুধি আহিছোঁ। ইয়াতে নেটে কাম নকৰে। যেনে অৰুণাচলৰ মাজত আৰু পাহাৰৰ কাষত এবাৰ উঠিব লাগে এবাৰ নামিব লাগে। পালোঁ আৰু এই ব্ৰিজ এখন, এইখিনি আৰু জীয়াদল নদী এইটো। ইয়াতে ক'ৰবাত লোকেশ্যন এটা চাই লওঁ। ঠিক আছে বাৰু। এইফালে এনেকৈ এইবিলাক মানুহ ষ্টুডেণ্ট চাগে স্কুলৰ। ইয়াতে থৈছোঁ গাড়ীকেইখন। ৰাস্তাটো অলপ বেয়া, নিব পাৰোঁ নে নোৱাৰোঁ। এইখিনি বহুত ডাউন। এনেকুৱা চাওঁ বাৰু কি কৰোঁ। আহি পাইছোঁ, ছেটআপটো কৰি ল'লোঁ। এয়া জুই উঠিছে আৰু জুইটো জ্বলাই ল'লোঁ। বাকী এইফালে ৰেডি চব। এই বেবী এটা খেলি আছে। বাপৰে বা কি খেলিছে, বালু খেলিছে। এয়া কাষত পানী, এয়া পাহাৰ আৰু এইফালে কণী চেলাই আছে। এইবিলাক কল বেঙেনা এইবিলাক আৰু এইবিলাক আলু পিঁয়াজ এইবিলাক আৰু চব যোগাৰ। গৰম পানী এইবিলাক চব। এতিয়া এই জুই ধোঁৱা মাৰি আছে আৰু অলপ পানী মাৰি ল'লে বেছি ভাল লাগে। পানী মাৰিলে ভাল হ'ব বোলে জুইখিনিৰ ওপৰত। নহয় নেকি? নহয়। আচ্ছা, মানে জুইখিনি উঠাৰ পিছত হ'ব আৰু। ঠিক আছে, নেক্সট বনাই আছোঁ আৰু ভিডিঅ' ধুই আছে মালাকৰ। এতিয়া সি বুকডাউন মাৰিব 50 বাৰ। তাৰপিছত তাক ব্ৰেকফাষ্ট দিয়া হ'ব, কণী আৰু ব্ৰেড কল। তো সি বুকডাউন মাৰিব এতিয়া অলপ পিছতে, চাই থাকক। ব্ৰেকফাষ্টটো কৰি লওঁ। কল 3টা আছে আৰু এই বাকী খালে কোনোবাই। এতিয়া ময়ো খাওঁ অলপ। এয়া মালাকৰে আলু পুৰি আছে, ইয়াৰ পিছত গাহৰি পুৰিব। এইটো ডিপাৰ্টমেণ্ট, গাহৰি পুৰা ডিপাৰ্টমেণ্ট লাগি আছে। এইটো দেৱু মাষ্টাৰ বাবু আমাৰ। এয়া পেষ্ট ফ্ৰাই হৈ আছে। প্ৰায় আমাৰ 1.5 ঘণ্টামান হ'ল ব্ৰেকফাষ্ট কৰি লাগি আছোঁ আৰু। বাকী এতিয়া মানুহ কিমান আহিছে দেখাই দিওঁ বাৰু। আগতে আমি আহোঁতে মানুহ নাছিলেই, কিমান মানুহ হৈ গ'ল। এতিয়া ঠায়ে নাই। খানা হৈ গ'ল, এতিয়া অলপমান এনজয়। ডেন্স কৰিছে, ডেন্স। নাচা নাই নেকি? এইয়া কেনেকৈ নাচিছে চাচোন, নাচি আছে এয়া। এই পঢ়িব তাই মই লওঁ নেকি? এইফালে এইটো শিল কিনি লোৱা হৈছে। এই শিলটো আমি ফটো ছেশ্যন এইখিনি সময় ফটোই তুলি আছোঁ এই শিলটোৰ ওপৰতে। খুব পিছল, তলত পানীৰ তলত শিলবিলাক বহুত পিছল। খুব ভাল লাগিছে দেই পৰিৱেশটো। এতিয়া আৰু যাবৰ সময় হ'ব খানা পিনা খাই কিনে। ইফালৰ পথটো পৰিফালে বেছি ভাল, সূৰ্যৰ পথ ধুনীয়া ভিউ আৰু ধুনীয়া ভিউ, খুব ধুনীয়া ঠাই। মানুহ এতিয়াও আহি আছে। লাষ্ট এইবিলাক দেখিছে গাহৰি পুৰি আছে। এইয়া গাহৰি পুৰি আছে দেখিছে। এই তাতে এটা এইটো খানা খাম আৰু এতিয়া আমি খানা খাব ৰেডি। এই আৰু চিৰা খাই আছে। দেৱু এইফালে মাষ্টাৰ বাবু আমাৰ।
এতিয়া খাওঁ আৰু লাহে লাহে খাই লৈ লাহে লাহে গৈ থাকিম ভালে ভালে গৈ পালে হ'ল এতিয়া এৰিছোঁ বাই বাই এয়া খানা পিনা খাই নাচিছে এতিয়া এতিয়া নাচা নাচা চাবা পৰিবা তালি টোপলা লৈছো আৰু এতিয়া তালি টোপলা এইবিলাক লৈছো এতিয়া গৈ থাকো আমি বাই বাই এতিয়া বাজিছে 3:30 4:30 গৈ পাম কেনেকৈ ৰাস্তা দি গৈছোঁ দেখাই দিওঁ চাব নেকি এবাৰ ৰ'বক এই যে কেনেকৈ খাতাৰনাক ৰাস্তা এই তললৈ গৈছিলোঁ এইবিলাক ৰাস্তা তেনেকৈ গৈ এনেকৈ উঠি যাব লাগিব এনেকুৱা সেয়া এই পালোঁ এইয়া ইয়াতে গাড়ী আছে সেইখন আহি পালোঁ আমি এতিয়া যাম আমি ৰাখিছোঁ বাই বাই টোপনি 12টাতে শুই যায় এতিয়া বাজিল প্ৰায় 4টা বাজিল এইফালে গাড়ীত শুই গৈছে এই আনাৰস দেখিলোঁ অলপ আহি মালাবাৰী আনাৰস ল'ব গৈছে ৰাস্তাত আৰু এইবিলাক কিবা কিবি বনাই আছে চাইমুদ বুলি কয় চাইমুদ ক'লা ক'লা এই পিনে যাব লাগিব এইটো ৰাস্তা আৰু ভিডিঅ' বনাই নাথাকোঁ আৰু মোবাইলত বেটাৰীও 20% আছে দিনটো বহুত এনজয় কৰিলোঁ এতিয়া বৰ্তমান আমি অৰুণাচলতে আছোঁ চাৰিটা আৰু ভালকৈ গ'লে 40-45 মিনিট লাগিব আৰু ৰাস্তা ইমান ভাল নহয় 2 নম্বৰ 3 নম্বৰ গেৰত যাব লাগে এতিয়া আজিলৈ এৰিছোঁ বাই বাই লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ